আজি প্ৰথম বিহু পিঠা খাইছোঁ আৰু একদম কাকি খাইছোঁ প্ৰথম বিহু পিঠা কংকন মোৰ একদম ভাতৃ ক'ব ক'ত আছে এই তো ই খুব ভাল ফটোগ্ৰাফাৰ আমাৰ অসমৰ এটা ডাঙৰ আচল কংকনৰ কাৰণে এইটো ঘৰতে গতিকে কংকনৰ মাকে বনাইছিলে লাডু পিঠা তো প্ৰথম খাইছোঁ তাতে সোমাই খালোঁ সেইকাৰণে কৈছোঁ একা বেকা বাটেৰে গৈ এখন কাকি পাম কংকনৰ ঘৰতে সোমাই লাডু পিঠা খাম মৰমৰ জাগিলে মইনা মৰম যদি লাগি যায় বাৰে 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 একদম কাকি যাম নেকি যোৱাবাৰ আহিলোঁ এবাৰ আকৌ আহিলোঁ আকৌ যদি সবাই কয় আকৌ আহিম নেকি কয় নমস্কাৰ মই নিতুল নাথ ৰ'বক মাস্কখন খুলি লওঁ নমস্কাৰ মই নিতুল নাথ আপোনালোকক স্বাগতম জনাইছোঁ নিতুল ভাৰতী চেনেলৰ অন্য এটা ভিডিঅ'লৈ আমি ক'লৈ গৈ আছোঁ তেনেহ'লে ব'লক দেৰি নকৰি বেগেতে যাওঁ ৰাকেশ ৰায়নক চাবলৈ আপোনালোকে চাওক ৰাকেশ ৰায়নক চাবৰ কাৰণে ইমান উৎসাহ নহয় সকলো কাৰণে আৰু কিছু সময় আৰু অকণমান টাইমৰ পাছতে আমি ৰাকেশ ৰায়নক দেখা পাম আৰু চাওক আমি এখন চবকে আকৌ চাই লওক পিছলৈ আজি ব্লগটো এনজয় তুমি নবুজিলে আমি আহি পাই যোৱাহে নাই বাৰু আৰু লাগিলে মইনা মইনা পিছলে আছো নমস্কাৰ মই নিতুল লাখতে একেলগে আহিছো ৰাকেশ ৰায়নক চাম বুলি এই ভিডিঅ'তে লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰি দিয়া নহ'লে তোমালোকৰ বিপদ আছে আৰু ছাবস্ক্ৰাইব কৰি দিবা আমাৰ নিতুল দা চেনেলটো নিতুল ভাৰতী বুলি আছে চাই ল'বা আৰু ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা কমেণ্ট কৰিবা লাইক কৰি দিবা hey dosto please subscribe my second channel নিতুল ভাৰতী আপোনালোকে এবাৰ সম্পূৰ্ণ চাই লওক কাকিবাসী ৰাইজ কিমান হিন্দল ভাঙি আহিছে ৰাকেশ ৰায়নক চাবলৈ আৰু অকণমান সময়ৰ পাছতে ৰাকেশ ৰায়ন আহি ষ্টেজত উঠিব আৰু সকলোকে দেখুৱাম ভিডিঅ'টো ভাল লাগিলে লাইক কৰক কমেণ্ট কৰক আৰু লগৰবোৰৰ লগত শ্বেয়াৰ কৰক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে নিতুল ভাৰতী চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইতিমধ্যে ৰাকেশ ৰায়ন আহি আমাৰ কাষতে আছেহি আমি তেখেতৰ অনুষ্ঠানলৈ আগবঢ়াৰ স্বাৰ্থতে আজি এই সুন্দৰ অনুষ্ঠান ভাগ ইমানতেই সমাপ্ত কৰিছোঁ অনাগত দিনত
লগ পাম আৰু এনেকৈ অনুষ্ঠান উপভোগ কৰিম। তেখেতক মঞ্চৰ মাজলৈ আগুৱাই নিবৰ বাবে আমি উদযাপন সমিতিৰ অন্যতম কাৰ্যকৰ্তা তথা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ কাকি শাখাৰ সম্পাদক বিপুল কাশ্যপক অনুৰোধ জনাইছোঁ মঞ্চৰ মাজলৈ নিবৰ বাবে। ইয়াৰ লগে লগে দাদাক এখনি ফুলাম গামোচাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ কাকি শাখাৰ হৈ সম্বৰ্ধনা জনাব ৰোহিত পাটৰে। এয়া ৰোহিত পাটক ৰাকেশ দাক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে আৰু লগতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ কাকি শাখাৰ তৰফৰ পৰা এখনি সম্বৰ্ধনা পত্ৰ প্ৰেৰণ কৰিব। এয়া প্ৰেৰণ কৰিছে ৰোহিত পাটৰ এয়া ৰাকেশ দাম। এতিয়া আমি ৰাকেশ দাৰ গীতৰ মাজলৈ যাব বিচাৰিছোঁ। ধন্যবাদ। ধন্যবাদ, বহুত বহুত কৃতজ্ঞতা আৰু উপস্থিত সকলো ৰাইজকে ভোগালীৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোৱা বছৰ আহিছিলোঁ কাতিলৈ আৰু এই বছৰ পুনৰ আহিবলৈ পাই খুব ভাল লাগিছে। সকলো ভালে আছেনে আপোনালোক? বঢ়িয়া। ঠাণ্ডা লাগিছে নেকি? অ'কে, লাহে লাহে গৰম লগাম মই বাৰু। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ দ্বাৰা আয়োজিত ইমান সুন্দৰ এখন অনুষ্ঠানত মোক নিমন্ত্ৰণ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আৰু লগতে সমগ্ৰ ৰাইজক বহুত বহুত ধন্যবাদ। ইমান আপোনালোকৰ এই ঠাণ্ডাকালি আপোনালোকে আহি যে আমাৰ অনুষ্ঠান উপভোগ কৰিবলৈ আহিছে তাৰ বহুত বহুত ধন্যবাদ। বেছি কথা নকওঁ, গীতলৈ যাওঁ লাহে লাহে। আজি যিহেতু অকলে আহিছোঁ সৈন্যবাহিনী নাই মোৰ, গতিকে কেইটামান গীত গাম, আপোনালোকক অকণমান দেৰি আমোদ দিবলৈ চেষ্টা কৰিম। বাৰিষাৰে বৰষা হোৱা বুকুতে নামি কুচুমা তাতে দুয়ো ভিজি মনতে বাৰে বাৰে বৰষা হোৱা বুকুতে নামি কুচুমা তাতে মনতে বাৰে বাৰিষাৰে বুকুতে আমি দুয়ো ভিজি মনতে ধন্যবাদ। একটু অকণমান বঢ়াই দিব আৰু ভইচ অকণমান দুঘণ্টা দিলে দিব অকণমান ভালকৈ আছে। এইবাৰ গাব ওলাইছোঁ যোৱা বছৰ আপোনালোকে মৰম দিয়া এটি গীত আৰু বহুতো ভাল পাইছিলে গীতখিনি গাইছে। সেইটো গাব লৈছোঁ এটা মৰমৰ গীত।
আৰু যাম বাৰু হা যাম চবে যাবই লাগিব এইটো মই নাছিলোঁ আমি যেতিয়া ভোগালী উৎসৱ গতিকে এটা বিহু নাগালেগে বিহু ঘূৰি নাগালে কেনেকৈ হয় নহয় পিছে নাচিবলৈ জেগা আছে নে নাই ইমান থোক খাই আছে নাচিব লাগিব নহয় ঠাণ্ডাদিনত এই বিহু চাৰিওফালে চবেই জুই উঠি আছে চিগাৰেট খাই আছে গৰম গৰম লাগিছে অলপ চাগে ন আমিও কৰিছোঁ বৰ্ডে বোলে কাম গতিকে কি কৈছে শুনিছে ৰাকেশ দিয়ানে একেবাৰে শেষৰ পৰা ৰাকেশ দিয়ানক ভিডিঅ' কৰিছোঁ আৰু ৰাকেশ দিয়ানে কৈছে বিড়ি খাই আছে চিগাৰেট খাই আছে বোলে চবেই এইটো ৰাকেশ চাওক গৈ আছোঁ দেখিছে ধন্যবাদ আল্ট্ৰাচাউণ্ডটো গাড়ীলৈ গুচি যাব চবে মই নাগাওঁ লাষ্টত গাম এইটো লাষ্টত আমি বিদায় নওঁ চবে কি কয় এইবাৰ কি গাওঁ এই গানটো মানে বহুত গালি খুৱাইছে জীৱনত এইটো গাইছোঁ বাৰু তাৰপিছত জুবুৰ গাম জুবুৰ আমি ডুৱেট গাম সৰুবি আছে আমাৰ লগত ঠিক আছে এবাৰ ঠিক আছে গাইছোঁ দেই
সব হয় ঠিক আছে গানটো গাইলো আচ্ছা ধন্যবাদ কি লাগে আমার হেল্ল' এয়া উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি সন্মানীয় পংকজ বৰাদেৱে তেখেতক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে মহাবীৰ দিনত ধুনীয়াকৈ লগ পোৱা আশাৰে ওই বিপদ বিলতে মানুহতে জোকে ধৰোতে মাতিছিলি মোক তই ভয়তে তোক সাৱটি ললো বুকুৰ মাজতে মই পাহৰি গলো নিজক হঠাতে দুয়ো তুৰি পুতুৰি প্ৰেম গাতে তো যিহেতু দ্বৈত গীতা গীত ডুৱেট চং হয় গতিকে আমাৰ লগত আজি উপস্থিত আছে অসমৰ এগৰাকী খুবেই সুগন্ধি গায়িকা আৰু আমি সৌভাগ্যৱান তেওঁ আজি আমাৰ লগত পাইছোঁ এটা ডাঙৰ হাত চাব লাগে কৰবী কাশ্যপৰ কাৰণে এই মঞ্চত কৰবী কাশ্যপ একদম ৰঙা পখিলা হৈ আহিছে আজি আজি বোলে কাকি কাহি নাই ঠাণ্ডাও লগা নাই হয়নে নমস্কাৰ ভালে আছে সকলো ঠাণ্ডা লাগিছে নেকি মই যদি চুৱেটাৰ নিপিন্ধাকে আহিছো আপোনালোকৰ কিমান ঠাণ্ডা হে জোৰকে উকি দিয়কচোন সকলো বঢ়িয়া এতিয়াহে লাগিছে এক নম্বৰ কাকিত আমি আছো বুলি গম পাইছেনে ঠিক আছে আৰু কথা পাতি থাকিম গীতো গাম একেলগে আৰু অনুষ্ঠান আৰম্ভণি কৰিছো কৰবী মোক আহি প্ৰথম সুধিছে লাগে চাই একদম কাকি বুলি যে ক'লে কাকি কেইখন আছে 10খন আছে চাগে ন আৰু আমাৰ কংকনেও নাজানে আচলতে কংকনকো সুধিছোঁ কি আনে বাকী দামহে কেইখন আছে কাকি কেইখন আছে হা 5খন বেছি আছে অ'কে তো চব ফুৰিব লাগিব নে কাহিনী কি কয় অ'কে ঠিক আছে এতিয়া আমি গানটো গাই লওঁ ইয়াৰ লগতে আমাৰ মাজত আজি ৰাকেশ দাৰ লগত অহা কৰবী কাশ্যপক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক পৰাগ বৰাই এয়া সম্বৰ্ধনা জনাব গৈছে উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক পৰাগ বৰাই এতিয়া আমি গীতৰ মাজলৈ আগবাঢ়িছোঁ ধন্যবাদ তো যাওঁনে যাব মাৰোগে ঠিক আছে এতিয়া কৰবী আগবঢ়ালোঁ আৰু মঞ্চখন
আকৌ আহিব পুনৰ আজি নৱবৰ্ষ তথা আমাৰ বাপতি সাহোন বিহুটিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এটি খুব জনপ্ৰিয় আৰু আপোনালোক সকলোৱে নাচিব পৰা এটি গীত গাইছোঁ আৰু আশা কৰিছোঁ ভাল পাব সকলোৱে সকলোৰে পৰিচিত হয়নে নহয়? একেলগে নাচিব লাগে কেৱল, হয়নে? আমাৰ ছোৱালীখিনি আছেনে নাই? আছে? আছোঁ আছোঁ সকলো একেলগে ইয়াতে এনে ঠাণ্ডা মানে ঠাণ্ডাটো নথকা নহয় শ্বিলঙলৈ যাব নালাগে ঠাণ্ডা ইয়াতে যিমান আছে আমি আৰু গুৱাহাটীৰ পৰা ইমান খৰচা পাতি কৰি শ্বিলঙলৈ নাযাওঁ ইয়ালৈ আহিম হ'বনে এতিয়া বিহু খাবলৈ দেখোন কোনো মাতাই নাই আমি বাৰু কেলৈ আহিম মাতিছে এই কেতিয়াও মাতিছে নাই মতা এনেই কৈছে আপোনালোকে মাতিছে আচ্ছা লামডিঙৰ পৰা তেওঁলোকে ইয়ালৈকে অনুষ্ঠান চাবলৈ আহিছে বঢ়িয়া খুব ভাল লাগিল সঁচাকৈ আপোনালোকৰ লগত কথা পাতি আছোঁ মই অকণমান সেইপিনে গৈছোঁ সেইখিনি লগত কথা